বনাবলৈ লৈছোঁ গোল নেমুৰ আচাৰ আৰু তাৰ বাবে মই এনেকৈ নেমুখিনি সৰু সৰুকৈ কাটি ৰাতি নিমখত তিয়াই থৈছিলোঁ আৰু তাৰপিছত মই ৰ'দত শুকাই লৈছোঁ নেমুখিনি আৰু এয়া জলকীয়াখিনিও মই ৰ'দত শুকাই লৈছোঁ ধুনীয়াকৈ ধুই পেলাই আৰু এতিয়া জলকীয়া ঠাৰিকেইডাল যে এইখিনি ধুনীয়াকৈ মই এৰাই লৈছোঁ আৰু এই যে জলকীয়া ঠাৰিবোৰৰ একদম যে ওপৰত কলা কলাবিলাক থাকে সেইখিনি গোটেইখিনি এৰুৱাই পেলাব লাগে তেতিয়া আচাৰখিনি সোনকালে নষ্ট হৈ নাযায় আচাৰখিনি ভালে থাকে একদম এই কলা কলাখিনি নেপেলালে আচাৰখিনি বেয়া হৈ যায় আৰু এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া মই লৈছোঁ ড্ৰাই মছলা এইটো মই গোল নেমুৰ আচাৰটো মই অকণমান জ্বলা টাইপত বনাম সেইকাৰণে মই জলকীয়া ইউজ কৰিম আৰু ড্ৰাই মছলাত লৈছোঁ এয়া মই বগা সৰিয়হ এজৱাইন মেথি গুটি চপ তাৰপিছত গোটা ধনিয়াৰ গুড়ি জিৰাৰ গুড়ি আৰু 3-4টামান শুকান জলকীয়া আৰু এইখিনি এতিয়া মই মিক্সিত গুড়ি কৰি ল'ম আৰু এইখিনি মই ধুনীয়াকৈ ড্ৰাই ৰ'ষ্ট কৰি লৈছোঁ আৰু ড্ৰাই ৰ'ষ্ট কৰাৰ পিছত এইখিনি মই ধুনীয়াকৈ মিক্সিত গুড়ি কৰি ল'লোঁ আৰু তাৰপিছত ঠাণ্ডা হ'বলৈ দিছোঁ আৰু এতিয়া মই ইয়াতে গোল নেমুখিনিৰ লগত ধুনীয়াকৈ জলকীয়াখিনি মিহলাই দিলোঁ লগতে যিখিনি মই মিক্সিত গুড়া কৰি লৈছিলোঁ শুকান মছলা সেইখিনিও ইয়াতে ধুনীয়াকৈ মিক্স কৰি ল'ম মই একদম মিহি কৰি লোৱা নাই এয়া চাওক ধুনীয়াকৈ মই মিক্স কৰি ল'লোঁ আৰু তাতে অকণমান ৰেড চিলি পাউডাৰো দিলোঁ যিহেতু মই এইটো জ্বলা আচাৰ বনাম আৰু মই ধুনীয়াকৈ এখন কেৰাহীত মিঠাতেল গৰম কৰি পেলাই ঠাণ্ডা হ'বলৈ দিছিলোঁ সেইখিনি মই নেদেখুৱালোঁ আৰু সেইখিনিও মই ইয়াতে ধুনীয়াকৈ মিক্স কৰি দিলোঁ আৰু এইটো আচাৰ আপুনি লগে লগে খাব পাৰে বনোৱাৰ পিছতে খাব পাৰে আৰু মই যিহেতু নিমখত তিয়াই থৈছিলোঁ সেইকাৰণে বেছি নিমখ দিয়া নাই এতিয়া অকণমান নিমখো মিক্স কৰি পেলাই সেইখিনি ধুনীয়াকৈ এটা কাঁচৰ পাত্ৰত ভৰাই থৈ দিব এতিয়া বহুত দিনলৈকে থাকিব আৰু দালি চালিৰে খাবলৈ যে বহুত ধুনীয়া এয়া চাওক কিমান ধুনীয়া হৈছে